ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 10মান শ্ৰেণীৰ যেটো প্ৰথম পাঠ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আমি ইতিমধ্যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ আলোচনা কৰিলোঁ আজি আমি নতুন দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম তোমালোকে গজাল দেখিছা নহয় যেতিয়া দোকানৰ পৰা গজাল কিনি অনা হয় গজালকেইটা কেনেকুৱা হৈ থাকে চিকচিকিয়া হৈ থাকে হয়নে সেই গজালটো যদি তুমি পানী পৰা ঠাইত থৈ দিয়া বা তুমি ক'ৰবাৰ কাঠত এনেকৈ তুমি মাৰা খিৰিকীত বা য'তেই নহওক আৰু গজালটো মাৰি থোৱা তেতিয়া কি হ'ব কেইদিনমানৰ পাছত সেই গজালৰ ওপৰত এটা চামনি বহে হয়নে চামনিটো অলপ মুগা ৰঙৰ চামনি এটা বহে সেইটো কি বাৰু আমি সেইটোকে আমি মামৰ বুলি কওঁনে এতিয়া সেই যে গজালটো আছিলে গজালৰ ওপৰত কি হ'ল অক্সিজেনৰ সংস্পৰ্শত আহি বা জলীয় বাষ্পৰ সংস্পৰ্শত আহি কি হ'ল তাত সেই ৰংটোৰ সৃষ্টি হ'ল মামৰ সৃষ্টি হ'ল সেইটো হৈছে ফেৰিক অক্সাইড মামৰ ৰাসায়নিক যিটো সংকেত হয় বা ৰাসায়নিক নাম সেইটো হৈছে ফেৰিক অক্সাইড তো সেই গজালৰ ওপৰত মামৰ সৃষ্টি হৈছে ঠিক সেইদৰে তোমাৰ কটাৰীয়ে হওক বা লুৰ যি ধৰণৰ যিখিনি সামগ্ৰী আছে আৰু লুৰ আমাৰ গাড়ীৰ লুৰেৰে যিখিনি বনি আছে পাৰ্টছ বা দলং এই সকলোবোৰতে কি হয় যে জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে তাত এটা প্ৰলেপ পৰে যেটো মামৰ প্ৰলেপ আৰু সেই মামৰ প্ৰলেপ পৰিলে কি হ'ব গজালটো যদি তেনেকুৱা ৰঙচুৱা হৈ পৰে মুগা বৰ্ণৰ হৈ পৰে তাৰপিছত কি হয় বাৰু মামৰ ধৰিলে কি হ'ব গজালটো আমি ভালদৰে ব্যৱহাৰ কৰিব পৰা নহ'ব আৰু এতিয়া এই যে মামৰ ধৰিলে গজালটোত তাৰ ফলত গজালটো ক্ষয় হ'ব অৱক্ষয় হয় যেটো ওপৰৰ প্ৰলেপ আছে ওপৰৰ প্ৰলেপটো কি হ'ব অৱক্ষয় হ'ব এইটোৱে হৈছে ক্ষয়ীভৱন ঠিক আছে যে যিকোনো অকল ধাতু অকল লুৰ বুলি নহয় যিকোনো ধাতু তোমাৰ এই সিলভাৰ হ'ব পাৰে ৰূপ কপাৰ হ'ব পাৰে এই সকলোবোৰতে কি হয় ওপৰত চামনি এটা বহে যাৰ ফলত ধাতুটো অৱক্ষয় হয় এতিয়া ক্ষয়ীভৱন বুলি ক'লে কি বুজিবা জলীয় বাষ্প বা এচিড আদিৰ সংস্পৰ্শত কিবা ধাতুৰ যিকোনো এটা ধাতুৰ পৃষ্ঠভাগ অৱক্ষয় ঘটাই হৈছে কি ক্ষয়ীভৱন তোমালোকে আৰু উদাহৰণ চাওঁ কপাৰ এই কপাৰৰ ওপৰত এটা সেউজীয়া চামনি বহে এইটো এটা ক্ষয়ীভৱনৰ উদাহৰণ আৰু তোমালোকে সিলভাৰ দেখিছা সিলভাৰ ৰূপ এই সিলভাৰৰ ওপৰতো কি হয় এটা কলা ধৰণৰ চামনি এটা বহে এইসমূহ হৈছে কি ক্ষয়ীভৱনৰ উদাহৰণ এই টপিকটোৰ পৰা এই বিষয়টোৰ পৰা প্ৰশ্ন আহিলে ক্ষয়ীভৱনৰ ওপৰত চমুটোকা লিখিব আহে নতুবা তাৰ উদাহৰণ দিবলৈ আহে ক্ষয়ীভৱন হোৱাৰ ফলত কি অসুবিধা হ'ব পাৰে ক্ষয়ীভৱন হোৱা মানে কি যে এটা আমাৰ এটা বৃহৎ টকাৰ পৰিমাণ আমাৰ খৰচ হোৱা উদাহৰণস্বৰূপে আমাৰ ৰেল গাড়ী হওক জাহাজ হওক দলং হওক এইবোৰ লুৰে তৈয়াৰী এইবোৰ যদি ক্ষয়ীভৱন হয় মামৰে ধৰি যদি ক্ষয়ীভৱন হয় সেইখিনি আকৌ পুনৰ বনাব লাগিব এখন ৰেলগাড়ী বনাওঁতে কিমান লোহাৰ প্ৰয়োজন হৈছে বা কিমানখিনি টকাৰ প্ৰয়োজন হৈছে যদি সেইখিনি মামৰে ধৰি বেয়া হৈ যায় আকৌ নতুনকৈ বনোৱা মানে এটা বৃহৎ টকাৰ পৰিমাণ আমাৰ খৰচ হ'ব প্ৰত্যেক বছৰেই তেনেকৈ বহুত টকাৰ খৰচ হৈ আছে এইটো হৈছে ক্ষয়ীভৱনৰ ডিসএডভান্টেজ এতিয়া আমি দুৰ্গন্ধিতাৰ বিষয়ে অকমান আলোচনা কৰোঁ তোমালোকে চিপছটো খাইছা সকলোৱে চিপছৰ পেকেট দেখানে বাৰু ফুলি থাকে তাৰ ভিতৰত 5 টকীয়া বা 10 টকীয়া চিপছে হওক 20 টকীয়া হওক তাত তোমাৰ ফুলি ৰখা হয় ফুলাই থোৱা হয় তাৰ ভিতৰত কিন্তু পৰিমাণটো বৰ কম থাকে হয়নে এটা তাত কি ভৰাই ৰখা হয় যেহেতু ফুলি আছে তাত কি হোৱা হয় গেছ ভৰাই ৰাখিছে আমি যেতিয়া ফালি দিয়া যায় তাৰ পৰা গেছখিনি ওলাই আহে কি গেছ ভৰাই থোৱা আছে জানা তাত ভৰাই থোৱা হৈছে নাইট্ৰজেন কি কাৰণে ভৰাল নাইট্ৰজেন কি কাৰণে সেই পেকেটৰ ভিতৰত ভৰাই থ'বলগীয়া হৈছে এইটো কাৰণে ভৰাই থৈছে যে নাইট্ৰজেনৰ সংস্পৰ্শত যিখিনি আমাৰ চিপছ আছে চিপছে হওক কুৰকুৰি হওক যিয়ে নহওক আৰু এই সকলোবোৰ বস্তু জাৰণ নঘটে অক্সিজেনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে সেইটো জাৰণ ঘটিব অক্সিজেন লাভ কৰিব তেতিয়া গোন্ধাব সেইটো কাৰণে এটা নাইট্ৰজেনটো ভৰাই ৰখা হয় এতিয়া ঘৰটো তোমালোকে চাব পাৰা ঘৰ দুটি যদি বনোৱাৰ পাছত ঘৰৰ কি কৰা হয় টিফিন বা এনেকুৱা ডাব্বাত ভালদৰে ভৰাই ৰখা হয় যাতে সেই অক্সিজেনৰ সংস্পৰ্শলৈ বেছিকৈ নাহে তেতিয়া কি হ'ব সেই বস্তুটো হৈছে দুৰ্গন্ধিতা এই দুৰ্গন্ধিতাৰ কি হ'ব অলপ হ্ৰাস কৰিব গোন্ধটো মানে সোনকালে বেয়া হৈ যাব নিদিয়ে বুজি পাইছানে এতিয়া দুৰ্গন্ধিতা বিষয়ে যদি লিখিবলৈ আহে ইয়াতো তোমাৰ শ্বৰ্ট নোটে লিখিব আহে চমুটোকা তেতিয়া লিখিব লাগিব তেল অথবা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ কাৰণে ৰাখি থ'লে বেয়া গোন্ধ তথা বেয়া স্বাদৰ সৃষ্টি হয় কাৰণ খাদ্যদ্ৰব্যত থকা তেল আৰু চৰ্বি বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় নহয় এই পৰিঘটনাটোকে কি বুলি কোৱা হয় দুৰ্গন্ধিতা বুলি কোৱা হয় এতিয়া দুৰ্গন্ধিতা নহবৰ কাৰণে বা প্ৰতিৰোধ বা মন্থৰ কৰিবৰ কাৰণে কি উপায় অৱলম্বন কৰিব পাৰা কিছুমান প্ৰতিজাৰক পদাৰ্থ আছে এন্টি অক্সিডেন্ট সেইবোৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ জাৰণ নঘটিব বা জাৰণ ঘটাটো মন্থৰ কৰিব পাৰোঁ এতিয়া আৰু এটা ক'লো মই যে তেল বা চৰ্বিযুক্ত খাদ্যত এইখিনি আমি কি ৰাখিছোঁ নাইট্ৰজেনৰ সহায়ত জাৰণ প্ৰতিৰোধ কৰিছোঁ ঠিক আছে আৰু আমি কৈছোঁ যে টিফিনৰ বক্সত ৰাখি থ'লে মানে বায়ুৰুদ্ধ পাত্ৰত যদি আমি থওঁ তেতিয়াও কি হ'ব জাৰণ নঘটে
ঠিক আছে সমূহ হৈছে দুৰ্গন্ধিতা কম হোৱাবৰ বাবে উপায় ঠিক আছে তোমালোকে ক্ষয়ভৱন আৰু দুৰ্গন্ধিতাৰ যিখিনি নোট আছে মই হোৱাটছএপত তোমালোকক দি দিম তোমালোকে লিখি ল'বা আজিলৈ হ'ব নেক্সট ভিডিঅ'ত আমি প্ৰথম পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰিম তাত আমি মই গোটেইবোৰ লিখাই নিদিওঁ তোমালোকক মই ইয়াতে কুৱেশ্যনবোৰ ডিছকাছ কৰিম তোমালোকে নিজে বনাই লিখিবা আৰু মোক দেখুৱাবা হ'ব আজিলৈ